পুনৰ খিলঞ্জীয়াৰ ওপৰত আক্ৰমণৰ ঘটনা। চামতা চিমেণ্ট ফেক্টৰীৰ পাৰ্কিঙত কৰ্মৰত 3জন লোকক ৰডেৰে প্ৰহাৰৰ গুৰুতৰ অভিযোগ। মহম্মদ চাহাব আলী আৰু মহম্মদ আলতুব আলী নামৰ লোক দুজনৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। সোণাপুৰৰ ষ্টাৰ চিমেণ্টৰ গোপাল পাৰ্কিঙৰ সমীপত বুধবাৰে সন্ধিয়া সংঘটিত হৈছিল এক মাৰপিট ঘটনা। পাৰ্কিঙত কৰ্মৰত 3গৰাকী লোকে কাম শেষ হোৱাৰ পাছত সন্ধিয়া ঘৰমুৱা হোৱা অৱস্থাত পাছফালৰ পৰা এখন ই ৰিক্সাই প্ৰচণ্ড জোৰে খুন্দা মৰাৰ চেষ্টা কৰে যদিও কথমপি প্ৰাণ ৰক্ষা পৰে। পাছত এই সন্দৰ্ভত তৰ্ক বিতৰ্কৰ সূত্ৰপাত হোৱাৰ লগতে ই ৰিক্সাত থকা মহম্মদ চাহাব আলী আৰু মহম্মদ আলতুব আলী নামৰ লোক দুজনে প্ৰথমে হাতৰ ঘোচাৰে আঘাত কৰাৰ অভিযোগ ভুক্তভোগী 3গৰাকী লোক ক্ৰমে চুকুৰিপাৰৰ শৰৎ কাঠাৰ, মিটনি প্ৰবাল ডেকা আৰু গুমৰীয়া পদুম কলিতাৰ। ইয়াৰ পাছত 3গৰাকী ভুক্তভোগী লোকে আকৌ শাৰীৰিক আক্ৰমণ কৰাৰ শংকাত পুনৰ ঘৰ অভিমুখে ৰাওনা হ'বলৈ ধৰে যদিও প্ৰায় 100 মিটাৰ বাট আগবাঢ়ি যোৱাৰ পাছত পুনৰ হাতত লোহাৰ ৰড, চোকা অস্ত্ৰলৈ আগৰি ধৰি শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী 3গৰাকী লোকে। তদুপৰি এই প্ৰহাৰত ভুক্তভোগী লোক এজনৰ ভৰি আৰু কঁকালত গুৰুতৰভাৱে আঘাত কৰাৰ সমান্তৰালকৈ আন এজন ভুক্তভোগীৰ পেট, বুকু আৰু ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে। আনহাতে এই প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ভুক্তভোগী লোক কেইগৰাকীক ঘটনাস্থলীতে প্ৰাণে মৰা ভাবুকি প্ৰদান কৰাত উক্ত স্থানৰ পৰা প্ৰাণ ৰক্ষাৰ বাবে 3গৰাকী ভুক্তভোগীয়ে সেই স্থানৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। ইফালে এই ঘটনা সন্দৰ্ভত যোৱাকালি 3গৰাকী কাৰ্বি ছাত্ৰ সন্থা KSU, নিখিল বড়ো ছাত্ৰ সন্থা এপছু আৰু ট্ৰাইবেল সংঘৰ কাষ চপাৰ লগতে সোণাপুৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। এই সমস্ত ঘটনা সন্দৰ্ভত সোণাপুৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত লক্ষণীয় হ'ব। য'ত নেকি কাজিয়া হৈছিল তাৰ পৰা আৰু আমি কাজিয়া পেচাল কৰা হোৱাৰ পিছত মিলামিলি হৈ তাৰ পৰা ঘৰলৈ আহি থাকোঁতে আৰু পিছেদি টমটমেৰে আহি ইহঁতে আৰু আমাক পিছেদি মানে ৰড কেইডালমান গাড়ীৰ পৰা ওলাই মানে আমাক মাৰিছে। মোক ভৰিত মাৰিছে আৰু গাহত মাৰিছে। ভৰিত মই অলপমান আঘাত পাইছোঁ। হয়, আমি ষ্টাৰ চিমেণ্টৰ আমি লেবাৰ হয়। এই লেবাৰ 3জনে আমি মানে গোপাল লেন বুলি কয় পাৰ্কিং ষ্টাৰ চিমেণ্টৰ পৰা আমাক তাতে অলপ কাম বন কৰিবৰ কাৰণে পঠিয়াই দিছিলে। পঠিয়াই দি আমি আবেলি কাম শেষ হোৱাৰ পিছত ঘৰলৈ গৈ থকাৰ অৱস্থাত এখন পিছফালৰ পৰা টমটম এখন আহি আমাক খুন্দিয়াব চেষ্টা কৰোঁতে আমি তিনিজনেই ছাইড হৈ জঁপিয়াই দিলোঁ। জঁপিয়াই দিয়াৰ পিছত সিহঁতক সুধিলোঁ, বোলে ভাইটিহঁত, বোলে গাড়ী তোমালোকে যে চলাই আছা আমাকতো এতিয়া খুন্দিয়াই থৈ গুচি গ'লা হয়। এই বুলি কোৱাতে কি কলি বুলি কোৱাৰ পিছত তোমালোকৰ ভুল হৈছে বুলি কোৱাতে পাছত সিহঁতে উল্টাকৈ আমাৰ লগত মানে গলতি অৱস্থাত পৰিলে। পৰাৰ পিছত মই হাক দিছিলোঁ, সিহঁতকো ঠেলিয়া ঠেলি কৰি মোৰ বন্ধুকেইজনকো ঠেলিয়া ঠেলি কৰি ছাইড কৰি লৈ আহিব বিচাৰত পিছত মানে খুচি অৱস্থাত পৰিলেগৈ। তাৰপিছত এনেকৈ কৰি মীমাংসা কৰি আমি 3জনে ঘৰলৈ আমি গুচি অহাৰ অৱস্থাত আকৌ পিছফালৰ পৰা টমটমখনৰ পৰা মানে ৰড দুডাল লৈ যায় আমাক পিছফালৰ পৰা আক্ৰমণ কৰি মোৰ বন্ধু এজনক বেয়াকৈ ঘাইল কৰিছে। সেয়েহে আমি আপোনালোকৰ ওচৰত নিশ্চয় এই ব্যৱস্থাটো আপোনালোকক পাম বুলিকে আমি এই কাৰ্বি সন্থাৰ হেৰিত আমি উপস্থিত হৈছোঁ। যোৱাকালি সন্ধিয়া ঠিক 4-5 বজাত ষ্টাৰ চিমেণ্টৰ গোপাল যিটো পাৰ্কিং আছে, গোপাল পাৰ্কিং বুলি এটা তেওঁলোকৰ জেগা আছে, সেই জেগাত 3গৰাকী আমাৰ কৰ্মচাৰী তাত কাম কৰে, নিয়াৰিকৈ তেওঁলোকে কৰে। আৰু সেই ধৰণে যোৱাকালিও তেওঁলোকে কাম কৰি পেলাই ঘৰলৈ গৈ আছিলে, খোজকাঢ়ি গৈ আছিলে। ঘৰলৈ গৈ থকাৰ সময়ত চুকুৰিপৰাৰ শৰৎ কাঠাৰ আৰু মিটনিৰ পদুম কলিতা আৰু মানে গুমৰীয়াৰ প্ৰবাল ডেকা 3গৰাকী ব্যক্তি তেওঁলোকে আনদিনাৰ দৰে গৈ আছিলে। গৈ থকাৰ সময়তে অটো মানে টমটম ড্ৰাইভাৰ টাইৰেল আলী আৰু আলতুব বুলি 2গৰাকী ব্যক্তি তেওঁলোকক চিনিও পায় হেনো। আৰু তেওঁলোকে পিছফালৰ পৰা তেওঁলোকক মহতিয়াই নিবৰ কাৰণে তেওঁলোকে মানে চেষ্টা চলাইছিলে। তেওঁলোকে দেখি পেলাই হঠাৎ আঁতৰি যোৱাৰ কাৰণে তেওঁলোকে বাচি গ'ল। বাচাৰ পিছত তেওঁলোকৰ মাজত তৰ্ক বিতৰ্ক হৈছিল যে কি কাৰণে এই ধৰণে চলাইছ, কি অসুবিধা আছিল বুলি পেলাই এনেকৈ তেওঁলোকৰ তৰ্ক বিতৰ্ক হৈছে যে মানুহ দেখা নাছিল নেকি ধৰণৰ বিতৰ্ক হৈছে। তো এইটো কথা মীমাংসা হৈ পেলাই তেওঁলোকে আকৌ গুচি গ'ল। গৈ থকাৰ পিছতে পিছ মুহূৰ্তত তেওঁলোকক গৈ পেলাই সেই 2গৰাকীৰ উদ্যোগত নেতৃত্বতে আৰু কেইগৰাকীমান
মানে লগত লৈ পেলাই তেওঁলোকে আকৌ পিছফালৰ পৰা গৈ তেওঁলোকক আগুৰি ধৰি পেলাই তেওঁলোকক ৰদেৰে তেওঁলোকক মানে পিটা পিটি কৰে। তাৰ কাৰণে তেওঁলোকে বহুত গুৰুত্বভাৱে আঘাত হয় আৰু আঘাত হোৱাৰ পিছত তেওঁলোকে প্ৰাথমিক চিকিৎসাটো কৰিছে, কিন্তু বহুত মানে ইনজিয়ৰ হ'লে তেওঁলোকে অলপ হয়তো বেলেগ চিকিৎসা ল'ব লাগিব। এই গোটেই ঘটনাটোক আমি এটা গৰিহণা দিছোঁ আমাৰ ফালৰ পৰা, আৰু তেওঁলোকে আমাৰ ওচৰলৈ অভিযোগ কৰিছে যে এই ঘটনাটোৰ সম্পৰ্কত এটা মানে পদক্ষেপ ল'বলৈ কৈছে, এটা তেওঁলোকৰ এটা বিচাৰ কৰি দিব লাগে বুলি কৈছে। গতিকে আমি যিহেতু এটা মাৰপিট নিচিনা এটা বিচাৰ, এই বিচাৰটো নিশ্চয় আমাৰ হাতত আমি যদিও কৰিম, কিন্তু আইনৰ ওচৰতো আমি ইয়াক যাবৰ কাৰণে আমি আহ্বান জনাই আছোঁ। আৰু আমাৰ ফালৰ পৰা এটা তেওঁলোকক আমি পৰামৰ্শ দিছোঁ যে এই সম্পৰ্কত এটা কি কাৰণে তেওঁলোকৰ উদ্দেশ্য বেয়াও হ'ব পাৰে, বা তেওঁলোকৰ নিশ্চয় হয়তো হত্যাকাৰৰ কিবা ষড়যন্ত্ৰ থাকিব পাৰে। গতিকে এই গোটেই ঘটনাটোক এটা সঠিক তদন্ত কৰিবৰ কাৰণে আমি আইনীভাৱে এটা তদন্ত কৰাবৰ কাৰণে তেওঁলোকৰ লগত গৈ পেলাই আমি চৰকাৰৰ ওচৰত অৰ্থাৎ থানাত আমি গৈ পেলাই এটা এজাহাৰ দিবৰ কাৰণে আমি প্ৰস্তুতি কৰিছোঁ, আৰু তেওঁলোকৰ বিৰুদ্ধে এটা এজাহাৰ ৰুজু কৰা। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট কাৰ্বি লাইভ।